আজি আমি আলোচনা কৰিম বলক এল.পি. টেটৰ অসমীয়া বিষয়বস্তুৰ ওপৰত যি 8গৰাকী সাহিত্যিক আছিল 8গৰাকী সাহিত্যিকৰ ওপৰত আজি আমি 30টা MCQ আনিছোঁ। আপোনালোকে কোনে কিমানটা পাৰিলে অৱশ্যই কমেণ্ট কৰি জনালে ভাল পাম। প্ৰথমটি প্ৰশ্ন হ'ল, আপোনালোকে নিশ্চয় জানে যে কীৰ্তন ঘোষাখন শংকৰদেৱে একে ঠাইতে বহি গ্ৰন্থ আকাৰত লিখা নাছিলে। শংকৰদেৱে বিভিন্ন ঠাইত থাকোঁতে বিভিন্ন অংশবোৰ লিখিছিলে, সেই অংশবোৰ পিছত একগোট কৰি কীৰ্তন ঘোষা কৰা হৈছিলে। তো আপোনালোকে ক'ব লাগে, এই যে শংকৰদেৱ বিভিন্ন জেগাত থাকোঁতে সেই অংশবোৰ থৈ গৈছিলে, সেই অংশবোৰ প্ৰধানতঃ কোনে সংগ্ৰহ কৰিছিলে? ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব? ক. গোবিন্দ নাৰায়ণ, খ. ৰামচৰণ ঠাকুৰ, গ. জগদীশ মিশ্ৰ, ঘ. পৰমানন্দ। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব খ. ৰামচৰণ ঠাকুৰ। 2 নম্বৰ প্ৰশ্নটি হ'ল, কীৰ্তন ঘোষাৰ বিষয়বস্তুৰ ফালৰ পৰা ইয়াক কেইটা ভাগত ভাগ কৰিব পাৰি? ক. 5টা, খ. 4টা, গ. 2টা, ঘ. 3টা। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব 3টা ভাগত ভাগ কৰিব পাৰি। 3 নম্বৰ প্ৰশ্নটি হ'ল, শংকৰদেৱ মহেন্দ্ৰ কন্দলীৰ টোলত থাকোঁতে ৰচনা কৰিছিল, মানে কি ৰচনা কৰিছিলে? ক. অনাদি পতন, খ. হৰিশ্চন্দ্ৰ উপাখ্যান, গ. ভক্তি প্ৰদীপ, ঘ. অমৃত মন্থন। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব খ. হৰিশ্চন্দ্ৰ উপাখ্যান, যিখন শংকৰদেৱৰ প্ৰথম লেখনি বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটি হ'ল, শংকৰদেৱ দ্বিতীয়বাৰ তীৰ্থভ্ৰমণলৈ যাওঁতে তেওঁৰ বয়স কিমান আছিল, বা কিমান বয়সত তেখেতে দ্বিতীয়বাৰ তীৰ্থভ্ৰমণলৈ ওলাইছিল? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক. খ, গ, ঘ। ইয়াৰ সঠিক উত্তৰ নিশ্চয় কোনটো ধৰিব পাৰিছে? ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ। 5 নম্বৰ প্ৰশ্নটি হ'ল, মাধৱদেৱৰ আন এটা নাম কি আছিল? ক. খৰাৰ পো, খ. মনবৰ পো, গ. ধনবৰ পো, ঘ. বৰাৰ পো। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব খ. বৰাৰ পো। 6 নম্বৰ প্ৰশ্নটি হ'ল, কোনটো গ্ৰন্থক হেজাৰী গ্ৰন্থ বুলি জনা যায়? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক. জন্ম ৰহস্য, খ. ভক্তি ৰত্নাৱলী, গ. কীৰ্তন ঘোষা, ঘ. নাম ঘোষা। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ। 7 নম্বৰ প্ৰশ্নটি হ'ল, নামঘোষা মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি কোনে কৈছিল? ক. কনকলাল বৰুৱা, খ. লক্ষ্মীনাথ বেজবৰুৱা, ঘ. মহেশ্বৰ নেওগ, গ. বাণীকান্ত কাকতি। ইয়াত নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. বাণীকান্ত কাকতি। 8 নম্বৰ প্ৰশ্নটি হ'ল, তলত উল্লেখ কৰা কোনখন নাট ঝুমুৰা নহয়? ইয়াৰে সঠিক উত্তৰ কোনটি হ'ব? ক. পিম্পৰা গোচোৱা, খ. ভোজন বিহাৰ, গ. চুৰধৰা, ঘ. অৰ্জুন ভঞ্জন। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. অৰ্জুন ভঞ্জন। 9 নম্বৰ প্ৰশ্নটি হ'ল, প্ৰতিমা কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক. 1918, খ. 1917, গ. 1912, ঘ. 1913। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. 1913। 10 নম্বৰ প্ৰশ্নটি হ'ল, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক. আনন্দ চন্দ্ৰ বৰুৱা, খ. হেমচন্দ্ৰ গোস্বামী, ঘ. লক্ষ্মীনাথ বেজবৰুৱা, ঘ. চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. চন্দ্ৰকুমাৰ আগৰৱালা। 11 নম্বৰ প্ৰশ্নটি হ'ল, তলত উল্লেখ কৰা কোনটো কবিতা বিশেষভাৱে উল্লেখযোগ্য? ক. মহাত্মা, খ. তেজীমলা, গ. জলকুঁৱৰী, ঘ. বনকুঁৱৰী। ইয়াৰে যদি একেবাৰে সঠিক উত্তৰটো আপুনি চাব বিচাৰে, তেতিয়াহ'লে বাকীবিলাক কবিতাতকৈ বনকুঁৱৰী কবিতাটো বিশেষভাৱে উল্লেখযোগ্য, কিয়নো বনকুঁৱৰী কবিতাটো হ'ল অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰথমটি কবিতা। 12 নম্বৰ প্ৰশ্নটি হ'ল, অ মোৰ আপোনাৰ দেশ প্ৰকাশ পাইছিল, মানে ক'ত প্ৰকাশ পাইছিল? ৰামধেনু আলোচনীত, খ. জোনাকী আলোচনীত, গ. আবাহন আলোচনীত, ঘ. বাঁহী আলোচনীত। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. বাঁহী আলোচনীত। 13 নম্বৰ প্ৰশ্নটি হ'ল, তলত উল্লেখ কৰা কোনটো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা? সঠিক উত্তৰ কোনটি হ'ব? ক. মৰ্মান্তিক, ঘ. মহাত্মা, গ. বান্দৰ, ঘ. মালিতা। ইয়াৰ সঠিক উত্তৰটো নিশ্চয় ধৰিব পাৰিছে, ঘ. মালিতা। লক্ষ্মীনাথ বেজবৰুৱাৰ আন কেইটামান উল্লেখযোগ্য কবিতা আপোনালোকে চাব, ৰতনী, ধনবৰ, নিমাতী কন্যা, প্ৰিয়তমা, প্ৰেম। এইবিলাক হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ একেবাৰে বিশেষভাৱে উল্লেখযোগ্য কবিতা। আনহাতে বান্দৰ কবিতাটো হেম বৰুৱাৰ, সেইটো আপোনালোকে জানে, মহাত্মাটো চন্দ্ৰকুমাৰ আগৰৱালা, আনহাতে মৰ্মান্তিকটো হ'ল নিৰ্মল প্ৰভা বৰদলৈৰ। এতিয়া চাব লওক 14 নম্বৰ প্ৰশ্নটি, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প সংকলন কি আছিলে? ক. সাধুকথাৰ কুকি, খ. কেহুকলি, গ. জোনবেৰী, ঘ. সুৰভি। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. সুৰভি। 15 নম্বৰ প্ৰশ্নটি, পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম উপন্যাসখনৰ নাম কি? ক. গাঁওবুঢ়া, খ. জয়মতী, গ. লাহৰী, ঘ. ভানুমতী। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. ভানুমতী। এই ভানুমতীখনে বিজলী আলোচনীত প্ৰকাশ পাইছিল। 16 নম্বৰ প্ৰশ্নটি হ'ল, উষা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? ক. ভৱেন্দ্ৰনাথ শইকীয়া, খ. লক্ষ্মীনাথ বেজবৰুৱা, গ. চন্দ্ৰকুমাৰ আগৰৱালা, ঘ. পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ. পদ্মনাথ গোহাঁই বৰুৱা। 17 নম্বৰ প্ৰশ্নটি হ'ল, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি আছিলে? ক. সেন্দুৰ,
খ বৃন্দাবন, গ প্ৰহৰী, ঘ শৃংখল। ইয়াৰ এক আৰু সঠিক উত্তৰটো হ'ব ঘ শৃংখল। 18 নম্বৰ প্ৰশ্নটি হ'ল মৰমৰ দেউতাৰ সৈতে তলত উল্লেখ কৰা গ্ৰন্থবিলাকৰ ভিতৰত কোনখন গ্ৰন্থৰ লগত সম্পৰ্ক আছে? ক উপকণ্ঠ, খ গহ্বৰ, গ প্ৰান্তিক, ঘ সঁফুৰা। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ সঁফুৰা। নিশ্চয় ধৰিব পাৰিছেনে? কাৰণটো হ'ল মৰমৰ দেউতা আৰু সঁফুৰা ইহঁতৰ মাজত এইটোৱে সম্পৰ্ক যে দুইখনে শিশুসকলৰ কাৰণে। 19 নম্বৰ প্ৰশ্নটি হ'ল ভৱেন্দ্ৰনাথ শইকীয়াই অসমৰ কোনখন ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা নাটক মানে আজিও যেন জনপ্ৰিয় হৈ আছে বা বহুত জনপ্ৰিয় হৈছিলে? ক ভাগ্যদেৱী থিয়েটাৰ, খ আবাহন থিয়েটাৰ, গ কোহিনুৰ থিয়েটাৰ, ঘ হেঙুল থিয়েটাৰ। একেবাৰে সঠিক উত্তৰটো হ'ব খ আবাহন থিয়েটাৰ। 20 নম্বৰ প্ৰশ্নটো হ'ল হেম বৰুৱা প্ৰথমে কোনখন কলেজৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল? ক কটন কলেজ, খ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গ বি বৰুৱা কলেজ, ঘ জে বি কলেজ। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ব ঘ জে বি কলেজ। 25 নম্বৰ প্ৰশ্নটি হ'ল হেম বৰুৱাৰ কেতিয়া জন্ম হৈছিল? ক 1921, খ 1917, গ 1914, ঘ 1915। ইয়াৰে একেবাৰে সঠিক উত্তৰটো হ'ল ঘ 1915। নম্বৰ প্ৰশ্নটি হ'ল হেম বৰুৱা জে বি কলেজত প্ৰবক্তা থকা সময়ত কোনগৰাকী বিখ্যাত ব্যক্তিৰ সান্নিধ্য পাইছিল? ক গোপীনাথ বৰদলৈ, খ ফখৰুদ্দিন আলী আহমেদ, গ মহসেন, ঘ কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ। 23 নম্বৰ প্ৰশ্নটি হ'ল হেম বৰুৱা প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল? ক 1967, খ 1962, গ 1957, ঘ 1952। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ 1952। 24 নম্বৰ প্ৰশ্নটি হ'ল নিৰ্মল প্ৰভা বৰদলৈ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কেতিয়া? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক খ গ ঘ। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব গ। 25 নম্বৰ প্ৰশ্নটি হ'ল প্ৰেৰণা দিৱস কাৰ জন্মদিনৰ সৈতে জড়িত? ক লক্ষ্মীনাথ বেজবৰুৱা, খ নিৰ্মল প্ৰভা বৰদলৈ, গ হেম বৰুৱা, ঘ ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব খ নিৰ্মল প্ৰভা বৰদলৈ। 26 নম্বৰ প্ৰশ্নটি হ'ল নিৰ্মল প্ৰভা বৰদলৈৰ শিশু সাহিত্য কোনখন? সঠিক উত্তৰ কোনটি হ'ব? ক পাঞ্চালী, খ বন্ধু, গ জলপদ্ম, ঘ বন ফৰিঙৰ ৰং। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব খ বন্ধু। 27 নম্বৰ প্ৰশ্নটি হ'ল প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? ক ভৱেন্দ্ৰনাথ শইকীয়া, খ হেম বৰুৱা, গ নিৰ্মল প্ৰভা বৰদলৈ, ঘ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ চন্দ্ৰকুমাৰ আগৰৱালা। 28 নম্বৰ প্ৰশ্নটি হ'ল লক্ষ্মীনাথ বেজবৰুৱা কিহৰ বাবে বিখ্যাত আছিল? কবিতা, খ হাস্যৰসৰ ৰচনাৰ বাবে, গ উপন্যাস, ঘ গল্প। ইয়াৰ একেবাৰে সঠিক উত্তৰটো আপোনালোকে নিশ্চয় জানে খ। 30 নম্বৰ প্ৰশ্নটি হ'ল লীলাকাব্য কাৰ ৰচনা? ইয়াৰ সঠিক উত্তৰ কোনটি হ'ব? ক মাধৱদেৱ, খ শংকৰদেৱ, গ ভৱেন্দ্ৰনাথ শইকীয়া, ঘ পদ্মনাথ গোহাঁইবৰুৱা। ইয়াৰ একেবাৰে সঠিক উত্তৰটো হ'ব ঘ পদ্মনাথ গোহাঁইবৰুৱা। 30 নম্বৰ প্ৰশ্নটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ কোনটি হ'ব? ক বৰকুঁৱৰী, খ জলপদ্ম, গ কদমকলি, ঘ পদুম কুঁৱৰী। ইয়াৰ একেবাৰে সঠিক উত্তৰটি হ'ব ঘ পদুম কুঁৱৰী।